এয়া বজাৰ কৰিলোঁ, এটা দৈ ল'লোঁ, বাঁহৰ চুঙাৰ এটা দৈ, কেইটামান পিঠা ল'লোঁ, গুড় ল'লোঁ, চাউল ল'ম আৰু ক্ৰীম হয়তো ল'ম অকণমান, চিৰা ল'ম আৰু মুড়ি ল'ম, যিখিনি পাৰোঁ ল'ম। অকলশৰে ৰুমত এনেকেই কাটিব লাগিব বিহুটো, গতিকে সেয়াই আৰু বিহু। গুৱাহাটীত বিহু এবাৰ প্ৰথমবাৰ। ম'হৰ দৈ, চিৰা, মুড়ি, গুড়, বাকী ক্ৰীম আছেগৈ। তাৰ লগতে এতিয়া আৰু আমি ল'বৰ বাবে ৰৈ আছোঁ। এয়া পিঠা বনাই আছোঁ। পিঠা বাইদেউ কেনেকৈ এইটো দাম? এটা 5 টকাকৈ। গতিকে এয়া পিঠা কেইটামান নিব লাগিব, ঘৰত নাই এবাৰ। গুড় আৰু চাউলৰ, আমাৰ যিটো ধূপ পিঠা বুলি কয়, যিটো ধূপ পিঠা, অকণমান চুজি মিক্স কৰে বোলে বাইদেউ, অকণমান টেষ্টটো ভাল হ'বলৈ। গতিকে যিটো নিমকি ল'লোঁ ইয়াৰে বাইদেউহঁতৰে, নিমকি বাইদেউ বনোৱা নিমকি, বৰ ধুনীয়া নিমকি। গতিকে ইয়াতে আৰু ধূপ পিঠা লওঁ, আৰু ইয়াতে ক্ৰীম আছে, আপোনালোকক দেখুৱাইছোঁ চাওক। এয়া ক্ৰীম আছে, এয়া ক্ৰীম বৰ ধুনীয়া ক্ৰীম। ক্ৰীম কেনেকৈ দাদা? ক্ৰীম 700 টকা। 700 টকা কেজি। ক্ৰীমটো দেখুৱাই দিয়কচোন আপুনি। এইটো দৈ, এইটো দৈ, মহৰ দৈ। এইটো ম'হৰ দৈ, এইটো ম'হৰ দৈ। 150 টকা লিটাৰ। আৰু এইটো ক্ৰীম 700 টকা। 700 টকা। 700 টকা ক্ৰীম, 700 টকা সেয়া। গতিকে এয়া এনেকৈ ইয়াত আমি বিহু পাতিবলগীয়া হৈছে ঘৰৰ পৰা দূৰত। দাদা বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক। আপোনাৰ লৈ থাকিল একদম বিহুৰ শুভেচ্ছা থাকিলে দেই। এয়া এটা লটাৰী টিকট কিনিব ওলাইছোঁ ইয়াতে। বাইদেউহঁতৰ ওচৰতে লটাৰী টিকেট এটা কিনিব। বাইদেউ লটাৰী টিকট কেইটকা এটাত? 20 টকা দি আমি লটাৰী টিকেট কিনিম, আৰু মই ফাৰ্ষ্ট পুৰস্কাৰটোৱে লৈ গুচি যাম ইয়াৰ পৰা, বাইদেউহঁতৰ চকুৰ আগৰ পৰা। হয়নে বাইদেউ? পাঠাটোতো মোৰ, সেইটো মোৰ, পাঠাটো মোৰ নামত। গতিকে এতিয়া টিকেটটো লৈ লওঁ। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ দেখুৱাইছোঁ। এয়া আজি মোৰ বজাৰ। বিহুৰ ক্ৰীম ল'লোঁ, চিৰা, দৈ ল'লোঁ এটা চুঙাত, ম'হৰ দৈ, আৰু ইয়াতে যিখিনি পিঠা পনা বনাই আছিলে ওচৰে পাঁজৰে, সেই পিঠা একদম গৰম গৰম পিঠা বনোৱা, সেই পিঠা ল'লোঁ। গতিকে এনেকৈয়ে গুৱাহাটীত ভোগালীৰ আয়োজন কৰিছোঁ। আপোনাক সকলোলৈকে বিহুৰ শুভেচ্ছা, মৰম। নতুন বছৰটো একদম ভাল হওক, সকলোৰে মৰম জনাইছোঁ। আৰু বিশেষ নকওঁ, ভাল হওক সকলোৰে। যাৰ যি অসূয়া প্ৰীতি আছে, মেজি জুইত সকলোখিনি যাওক। এয়া মোৰ ফালৰ পৰা মৰমেৰে ভোগালী বিহুৰ শুভেচ্ছা।